हेलो फ्रेंड्स मैं पर्णिता आन एटा भिडिओলৈ আপোনালোকক স্বাগত কৰিছো মই আগৰ ভিডিওটোত কৈছিলো যে মোৰ কোৱাৰ্টাৰটো চেঞ্জ হৈ আছে মই বেলেগ এটা আৰু মই এইটো নতুন কোৱাৰ্টাৰত শিফট হৈ আছো এইটো কোৱাৰ্টাৰ নতুন নহয় মানে পুৰণা কোৱাৰ্টাৰ হয় ফৌজি বাবুৰ নামত এইটো কোৱাৰ্টাৰ এলাড হৈছে এই কোৱাৰ্টাৰ কেইমাহমান আগতে খালি কৰিছিল আৰু কোৱাৰ্টাৰটো মানে বন্ধ থকাৰ কাৰণে ইমান ধূলি মিट्टी হৈছে ক'ব নোৱাৰা মানে বহুত আৰু জনে মানে এইটো কোৱাৰ্টাৰত আছিল বহুত লেতেৰাকে থৈ গৈছে ওয়াল বিলাক চাব পাৰে আপোনালোকে ইমান পেইন্টিং কৰিছে জোতে পাইছে তোতে আৰু বাস পেইন্ট কৰি থৈছে আমি এই ঘৰটোক আজি মানে ভালকে সাফ কৰিম পেইন্ট কৰিম তাৰ পিছত ইয়াতে গোটে বস্তুখিনি লৈ আহি শিফট কৰিম মানে গোটে ঘৰটো সজাম আৰু আমাৰ ফৌজি ওয়াইফ বিলাকৰ নহয় এআই আৰু কি কম মানে সাফ কৰিতে যায় মানে গোটে টাইমটো এবাৰ মানে যেতিয়া আমি মানে কি কম আৰু যেতিয়া কোৱাৰ্টাৰত সোমাব লাগে তেতিয়া এবাৰ সাফ কৰিব লাগে তাৰ পিছত ছুটি যোৱা হয় যেতিয়া এমাহ বন্ধ থাকে কোৱাৰ্টাৰ তেতিয়া মানে বহুত লেতেৰা হৈ যায় কোৱাৰ্টাৰটো আপোনালোকে চাব পাৰে কিমান লেতেৰা হৈছে আৰু এইটো কোৱাৰ্টাৰত জুনে আগত আছিল আমাৰ অসমৰে আছিল মই শুনামতে আৰু মই তাৰ লগত কথাও পাতিছিলো মানে বহুত মানে ভাল আছিল আৰু তাই কিন্তু তাৰ দুটা পোৱালি আছিল চাগে বহুত মানে হেৰি আছিল সেই কাৰণে ইমান লেতেৰা আৰু ক'ব নোৱাৰা গোটে ওয়াল খিনিতে জতে ততে কিবা কিবি লিখি থৈছে আৰু কিবা কিবি পেইন্ট কৰি থৈছে বাই দে ৱে ইগনোৰ সবতে এনেকুৱাই হয় সবৰে পোৱালি বিলাক থাকে এনেকুৱা মানে যেটো কোৱাৰ্টাৰত থাকে এনেকুৱা হৈ যায় 3 বছৰ মান চাগে এখেতে আছিল কাৰণ পোষ্টিং যোৱাৰ পিছতো চাগে এখেতে আছিল সেই কাৰণে মানে এনেকুৱা হৈ গৈছিল আৰু কোৱাৰ্টাৰটো আৰু যোৱাৰ সময়ত কি হৈ যায় মানুহবিলাকে ভাবে যে এতিয়া যাম আৰু কোৱাৰ্টাৰটো খালি কৰিম সেই কাৰণে মানে আৰু ইমান হেৰিও নকৰে আৰু কিছুমান মানুহ ইমান সাফ কৰি নাৰাখে আৰু আইতবে এইবিলাক ইগনোৰ এটো চোৱা এটো সৰু এটা বালকনি আছে ইয়াতে বালকনিটো ইমান লেতেৰা হৈছে এইবিলাক মই আকৌ সব সাফ কৰি কিনে বহুত ধুনিয়া কৰিম আৰু পেইন্ট वगैरह কৰিম আজিয়ে মই পেইন্ট কৰিম গুটেখিনি সাফ কৰি কিনে এইবিলাক কুৰাবিলাক সব পেলাই দি কিনে আৰু গুটেই ঘৰটো মানে সাফ কৰিম তো মই আৰু মোৰ হাজবেণ্ডে মানে লাগি গৈছিলো আগত গুটেই ঘৰটো ঝাৰু দি কিনে গুটেইখিনি ওলাই পেলাইছো তাৰ পিছত ইয়া जो আপোনালোকে আমি পেইন্ট কৰিবৰ কাৰণে লাগি গৈছো দুজনেই মানে ফৌজি বাবু লাগি গৈছে ময়ো লাগি গৈছো দুজনে মিলি কিনে আমি কাম কৰো আৰু যেহেতু বাহিৰত হয় ইয়াতে আৰু কোত মিস্ত্ৰী খুজি ফুৰিম কালাৰ কৰিবৰ কাৰণে কোত আৰু মানুহ মানে হেৰি তেনেকুৱাতকে আমি নিজে কৰাটো মানে বেটাৰ ভাবো কাৰণ ইয়াত একো নাই বাস কালাৰ কিনি আনো আৰু লগাবহে লাগে হেইটো ভাবি কিনে দুজনে মিলি ষ্টাৰ্ট কৰিলো আৰু দুদিন 3 দিন মান লাগি গল আৰু আমাৰ গোটে ঘৰবিলাক কাৰণ এইটো কোৱাৰ্টাৰত বহুত ডাঙৰ হয় 4 BHQ হয় সেই কাৰণে মানে ডাঙৰ কোৱাৰ্টাৰ কাৰণে অলপ হেৰি হৈ গল বহুত মুশকিল হৈ গল আৰু মানে টাইম লাগিল আৰু আমাৰ আৰু গোটেইখিনি আমি গোটেই ৰুম কেইটাতে আমি কালাৰ কৰিলো ওপৰৰ তললৈকে মানে গোটেই আৰু বাট কালাৰটো আমি হোৱাইট ৰাখিলো কাৰণ আগৰ পৰা হোৱাইটে আছিল আৰু যত মানে বেছি ডাৰ্ক কালাৰ আৰু তাতে আমি পটিং কৰিব লগাইছিল পটিং কাটলো তাৰ পিছত গোটেইখিনি আপোনালোকে আগৰ ভিডিও লৈ চাই থাকক গোটেই গম পাব মই কেনেকৈ কি কৰিছো সব আৰু মোৰ গাটো বেছি ভাল নহয় আজি মানে বহুত বেছি কষ্ট হোৱাৰ কাৰণে জুকাম হৈ আছে আৰু কি কম তো আমাৰ মানে এনেকুৱা হয় আৰু 2 বছৰ পিছে কোৱাৰ্টাৰ বিলাক চেঞ্জ হৈ থাকে এটো সাফ কৰোতে ঠিক কৰোতে নকৰতে আৰু এটা মানে পোষ্টিং আহি যায় আৰু এনেকুৱা মোৰ লগতো হৈছে হেতু কোৱাৰ্টাৰত মই আহিলো আকৌ গুটেই মানে কিছুমান এনেটো কোৱাৰ্টাৰটো ইমান জলদি পোৱা নাই কেইমাহমান পিছত পাইছো পোৱাৰ পিছতো মানে এইটো ভিডিও মই ইয়াতে শেষ কৰিম আজি থ্যাংক ইউ গুটেই ভিডিওটো চাৱাৰ কাৰণে এন্ড বাই বাই